হেল্ল' বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছেনে বাৰু? আপোনালোকৰ আশীৰ্বাদৰ বৰ্তমান ময়ো ভালে আছোঁ। যিহেতু শুকুৰবাৰ, আজি গৰু বিহু হৈ গ'ল আৰু ইতিমধ্যে আমাৰ চিমেণ্ট চাপৰিটো আজি বহাগী আদৰণি সন্মিলন পাতিছিলে, তালৈও গ'লোঁ আৰু আপোনালোককো অকণমান দেখাই দিলোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু মানে ৰাতিৰ ভাগতো কিবা কিবি এতিয়া গায়ক চায়ক কোনোবা আহিছে চাগে, বাজনা শুনি আছোঁ, কিন্তু যাবলৈ এতিয়া ৰাতি মন নাই। বিশেষকৈ মানে ৰাতি বৰ বেয়া লাগে, মানে এনেই বেয়া লাগে, সেইটো কাৰণে নাযাওঁ বুলি ভাবি আছোঁ। টমটম এখন চাৰ্জত লগাই পেলাই থৈ দিছোঁ মই বৰ্তমান, যিহেতু এতিয়া। আৰু বন্ধুসকল, মানে ভাত পানী খাই দিলোঁ। আচলতে আজি এই গাহৰি মাংস অলপ আনিলোঁ, সেয়াই ভাতটো খাই দিলোঁ। মানে খাই বৈ এতিয়া অলৰেডি আপোনালোকে সকলোৱে ঠিকে আছে বুলি আশা কৰোঁ। আৰু বিহুৰ দিনত কাইলৈৰ পৰা 1 তাৰিখ আৰু বহাগৰ 1, যিহেতু সকলো মানুহ ৰাইজে কাইলৈৰ পৰা বিহু হুঁচৰি এনেকৈ জুৰিব চাগে। আৰু আমাৰ ইয়াতো ওলাই আছে, বিহু গাই আছে। আৰু ময়ো কাইলৈৰ পৰা যামেই চাগে, বিহু গাব নহয়, সংকীৰ্তন গাবলৈ যাম। আৰু বন্ধুসকল, ইমানেই আছিলে বহাগৰ বিহু উলহ কামনা যাচিলোঁ আপোনালোকলৈ। শুভৰাত্ৰি, প্ৰায়।